Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালেই আছে আমিও ভালেই আছো এয়া আমি ৰেডি হৈ এয়া উলাই আছো আমি ক'ত যাম শপিং কৰিব যাম আৰু অকনমান এনেই ফুৰিব যাম ঠিক আছে তো সেই কাৰণে মই ব্লগ এটা বনালো তাৰ আগতে বি ডিউটিৰ পৰা আহিলে তো ডিউটিৰ পৰা আহোতে কি আনিলে মই আপোনালোকক হেতু দেখাম এয়া বি আহি গল এতিয়া আগতে বিয়ে মুলৈ বস্তু আনে এতিয়া আনিছে আমাৰ পপৰ কাৰণে পপৰ আসল নামটো কি জানে নে পপৰ আসল নাম হৈছে তানিশ জ্যোতি মোৰ বি নাম পল্লৱ জ্যোতি আৰু পপৰ নাম তানিশ জ্যোতি তো তানিশৰ কাৰণে কি আনিলে বিয়ে ডিউটিৰ পৰা আহোতে শপিং কৰি লৈ আহিছে ওয়াও ইমান ধুনিয়া এইয়া এতিয়া পিংক কালাৰ ভায়োলেট কালাৰ নহব এতিয়া হ'ব ব্ল্যাক কালাৰ হোৱাইট কালাৰ এয়া হৈছে পপৰ ড্ৰেছ ব্ল্যাক কালাৰ আৰু হোৱাইট কালাৰ পেন্ট বহুত ধুনিয়া লাগিছে আজিকালি মোৰ লৰা ড্ৰেছবোৰে ভাল লাগে আগতে ছোৱালী ড্ৰেছ ভাল লাগিছিলে এইয়া ওয়াও ৰেড কালাৰ টি-শাৰ্ট এণ্ড তাৰ পেন্টটো হৈছে ব্ল্যাক কালাৰ ৰেড ব্ল্যাক কম্বিনেশ্যন এনেও বহুত বেছি ভাল লাগে আৰু আমাৰ পপটো এনেও মৰম লগা ধুনু কাৰণে আৰু ভাল লাগিব ওয়াও য়েলো বাবা কি ধুনিয়া লৰাৰ টি-শাৰ্ট বিলাক ইমান ভাল লাগে মোৰ এতিয়া সৰু হৈ থাকোতে এনেকুৱা ডিজাইনেবল পিন্ধিব ডাঙৰ হলেতো আৰু ক'ত পিন্ধিব ডাঙৰ হলে ব্ৰ্যান্ড থকাহে কিবা পিন্ধিব নিজৰ চইচৰ এতিয়া সৰু থাকোতে ইমান ধুনু টি-শাৰ্ট বিলাক পিন্ধিব খুব ভাল লাগিছে এই কিনি কাপোৰ শপিং কৰি বাপেকে লৈ আহিছে তাৰ পিছত এয়া কি এয়া হৈছে গেঞ্জি মানে লগতে গেঞ্জিও লৈ আহিছে বা তিনজোৰ কাপোৰ তিনটা গেঞ্জি আৰু কি লাগে আৰু পূজা পোৱাহি নাই পূজাত আকৌ ল'বলৈ আছে এটাই পপ বাপেকৰ কি মৰমৰ বহুত বেছি মৰম কৰে আগতে মুলে কিবা লৈ আহে এতিয়া লৈ আহিব অকল পপ কাৰণে বাবা এয়া তিনটা গেঞ্জি তিনজোৰ ড্ৰেছ বহুত ধুনিয়া লাগিছে ঠিক আছে তো হেয়া আমি এতিয়া ৰেডি হলো বি আহিলে বিউ যাব এতিয়া একেলগে আমি ফুফু যাম এয়া সিমাই বেছি আছে কাৰণ কাৰেন্ট নাই কাৰেন্ট গ'ল এয়া এচিটো বন্ধ হৈ আছে এয়া উলালো আমি সদায় দেউতাকে কুছত লৈ পপটো আজি কিন্তু সিমাই নিদিয়ে বলে কাৰণ পপ টোপনি গৈ আছে সেই কাৰণে সিমাই লৈ যাব মই কৈছো তই ষ্টেপখিনিত পাৰিবি জানো হেয়া বি গৈ গাড়ী খুলিছে গৈ এতিয়া আমি ধুনিয়াকে তললৈ যাম তাই কৈছো ষ্টেপত দে কিন্তু নাই তাই নিদিয়ে কাৰণ শুই আছে যে সেই কাৰণে এয়া গাড়ীত উঠা মাত্ৰকে পপ হার পাই গল কাৰণ গাড়ী দৰজা কিখন মাৰুতে সাউন্ড হয়তো তো তেতিয়া হার পালে তো এই আমাৰ পপটো মই সীমা ছবি আমি উলাই গৈছো আমি আজি যাম আকৌ কাহৰ বাচন বৰ্তন দোকানলৈ কিয় জানেনে কাৰণ দাদাৰ ছোৱালীজনীলৈ বাচন বৰ্তন ললো বাৰো ছোৱালী এজনী হৈছিল তেওঁৰ অন্নপ্ৰসন আছে ছমাহ হৈছে কমপ্লিট অন্নপ্ৰসন আছে কিন্তু অন্নপ্ৰসনত আমি যাব নোৱাৰিম সেই কাৰণে আমি কাৰণ দুবাৰ তিনিবাৰ যাবলৈ দিগদাৰ হয় সেই কাৰণে আমি একেবাৰতে গিফট লৈ যাম তো এজনীলে নিলে আৰু এজনীলে নিনিলে বেয়া লাগিব ৰাইট আমি তেনেকে ভাবো এতিয়া আমাৰ পোৱালি কথা কেনেকে ভাবে কোনে নাজানো কিন্তু আমি তেনেকে ভাবো যে সেই কাৰণে আমি ইজনী ভন্টিলেও লৈ যাম এজনী বা হ'ব এইয়া কাহৰ বাচন বৰ্তন দোকানলৈ আহিলো তো বা পপটোৰ বাজনী কাৰণে আমি কিনিম আমি সেই কাৰণে চাবলৈ আহিছো এয়া চকচোন বাৰু মোৰ বহুত ভাল লাগে কাহৰ বস্তু যিকোনো মোক যদি কোনোবাই কাহৰ বস্তু গিফট দিয়ে মই বিৰাট ভাল পাম মানে মই বেলেগ ভাল পাম এনেই ভাল লাগে কিবা এটা ঠিক আছে এয়া ধুনু কিমান আছে হয়নে বস্তুবিলাক সজালে কিমান ভাল লাগিব গোটেই ৰুমত এয়া আমি আহি গলো এতিয়া আকৌ আমি বাচন বৰ্তন চাম তা চাই লৈ তাৰ পিছত আমি চইচ কৰিম দুটা ধৰণৰ কাহ থাকে এটা অৰিজিনেল হাতে বনোৱা এয়া হাতে বনোৱা হয় আৰু এটা মেচিন মেডটো ভাল নহয় আৰু এটা ডুপ্লিকেটো থাকে ভালকে চাই ল'ব লাগে গিফট দিয়া পিছত আকৌ বেয়া হৈ গ'লে এবছৰৰ ভিতৰত যদি বেয়া হৈ যায় কালাৰ উৰি যায় তেতিয়া কিমান এটা লাজৰ কথা সেইকাৰণে অৰিজিনেল ল'ব লাগে তো আমি অৰিজিনেল লৈছো দুইটাৰ কাৰণে ঠিক আছে এয়া একদম পুৰা হ্যান্ডমেড হয় অৰিজিনেল কাহ ঠিক আছে তো এয়া এটা আমি ললো লৈ পিনি এতিয়া ওলাই যাওঁতে এয়া অলপ ফ্ৰুটস লৈছো কাৰণ ফ্ৰুটস আমাৰ ঘৰৰ ওচৰতো পায় হলিও মানে এনেকে বজাৰ আহিলে লৈ ভালে লাগে ফ্ৰুটস ডেইলি খোৱা হয় তো আমি কল চল ললো তাৰ পিছত আমি ভাবিছো কি কৰিম আমি আইসক্ৰীম খাম তাৰ পিছত আমি সিমাই স্যান্ডেল লাগে বুলি কৈছে স্যান্ডেল এজোৰ তাইৰ কাৰণে চাব লাগিব ইয়া স্যান্ডেল দোকানবিলাক চাই আছো চাই এজোৰ কিনিম স্যান্ডেলজোৰ এতিয়াই নেদেখাও ঘৰত গৈ তাই পিন্ধি দেখাব বোলে হেতু কাৰণে স্যান্ডেল লোৱা হ'ল বেলেগ এখন দোকানৰ পৰা লোৱা হ'ল য'ত লোৱা হৈছে ভিডিঅ কৰা নহল
এইখনত এনেই চাইছে আৰু কেনেকুৱা ডিজাইন তাৰপিছত আহিলোঁ এয়া আইচক্ৰীম খাবলৈ কাৰণ এনেকৈ আগতেই কলেজ লাইফতে খোৱা মানে ইভাগে সময়ে নহয় আৰু ডাঙৰ হোৱাৰ পৰা চাকৰি কৰাৰ পৰা ৰেষ্টুৰেণ্টত সোমাই একেবাৰে ভাল বস্তু খাওঁতে এইবিলাক ৰাস্তাৰ বস্তুবিলাক থাকিয়ে যায় গতিকে আজিকালি আকৌ ভাল লাগে মোৰ এইবিলাক কৰি ঠিক আছে এয়া দুইজনীয়ে আইচক্ৰীম আমি দুজনী সমানে খাওঁ মই যি খাওঁ তাইও সমানেই খায় কিন্তু বিয়ে চব বস্তু নাখায় কিছুমান বস্তু নাখায় আইচক্ৰীম এইবিলাক বেয়া পায় পপটোকো অকণমান এনেই চেলেকাই দিলোঁ আৰু আমাৰ তানিশ জ্যোতিক ইয়াৰ পৰা আকৌ এইবিলাক বস্তু শুকান বস্তুবিলাক বিয়ে বেলেগ ভাল পায় বুট লৈছে বাদাম লৈছে কিবা মটৰ লৈছে নিমকি লৈছে এইবিলাক কিবাকিবি লৈছে কাৰণ এই শুকান বস্তুবিলাক তেওঁ খুব বেছি ভাল পায় তাৰপিছত আমি ইয়াত পাৰ্কিং পালোহি এয়া আমাৰ গাড়ীখন ইয়াত পাৰ্কিং সীমা গৈ বহিলেগৈ তো ইমান গৰম উঠিছে জল্দি মই কৈছোঁ তিতি গৈছেগৈ মই কৈছোঁ সোনকালে এচিটো অন কৰক গাড়ীত তাৰপিছত বহি মেলি তেতিয়া শান্তি পাম সেয়া আমাৰ পপইটো বাবা আমাৰ পপইটো এইটো পপ তলি যাতো তো আমি ক'ত যাম পপটো এতিয়া আমি এতিয়া ফুফু দাম আমি এতিয়া যাম চিধি বালাজী মন্দিৰত কাৰণ বালাজী মন্দিৰত তাত গ্ৰাউণ্ডখন বহুত ডাঙৰ তাতে ইয়াৰে বহুত বাচ্চাবিলাক আহে খেলি দৌৰি থাকে চবৰে ঘৰত জেগা নাথাকে খেলিবৰ কাৰণে তো সেই আবেলি সময়ত পোৱালিবিলাক লৈ আহি তাতে দৌৰি মেলি থাকে তো পপটো এতিয়াতো দৌৰিব নোৱাৰে কিন্তু হ'লেও এনেই দেখাই আনো কেনেকুৱা ধৰণৰ গতিকে আমি গৈ আছোঁ এতিয়া বালাজী মন্দিৰলৈ সেয়া আমাৰ পপটো বহি গৈছে হেল্ল' তানিশ হাই তানিশ বৰ ভাল পাইছে আমাৰ তানিশ জ্যোতিয়ে তো এয়া তো চাই থাকক আপুনি ভিডিঅ'টো বহুত ভাল পাব আপোনালোকে আমাৰ পপটো সেয়া কিমান ধুনু তো সোনকালে গৈ সোনকালে আহিব লাগিব গধূলিতে যিহেতু পপ শুই যায় 7টামান বজাত গতিকে 7টা মানতে আহিব লাগিব গধূলি সময়ত অৱশ্যে বালাজী মন্দিৰত বেছি ভাল লাগে ঠিক আছে তো আমি ভাবিছোঁ বাহিৰতে কিবা এটা খাই আহিম আৰু ঘৰত আহি কাৰণ বনাবলৈ মন নাযায় ক'ৰবাত ওলাই গ'লে ঘৰত আহি বনাব মন নাযায় ঠিক আছে তো সেইকাৰণে ভাবিছোঁ বাহিৰতে কিবা এটা খাই আহিম এয়া বালাজী মন্দিৰৰ ফ্ৰণ্টত ইমান ধুনীয়া ষ্টলবিলাক আছে কি খাব মন যায় চব খাব পাৰে এয়া আমি সোমাই আহিছোঁ একচুৱেলি আৰু ধুনীয়াকৈ মই ভিডিঅ'টো কৰিছিলোঁ কিন্তু ছেভেই নহ'ল ভিডিঅ'টো এয়া আমাৰ পপটো বাবা এতিয়া মন্দিৰ চাব যাব আপোনালোকে চাই থাকক ভিডিঅ'টো খুব বেছি ভাল লাগিব এয়া চাওকচোন বাৰু ইমান ধুনীয়া পৰিৱেশ সেউজীয়া পৰিৱেশ গধূলি সময়ত পোৱালিবিলাক দৌৰি কৰি আছে ইমান ভাল লাগে আমাৰ পপটো যেতিয়া ডাঙৰ হ'ব তেতিয়া ইয়াতে লৈ আহিম ইয়াৰ পেৰেণ্টছবিলাক বহি থাকে ছাইডত সকলোৱে খেলি থাকে খুব বেছি ভাল লাগে
পপটো এইটো পপত তলি যাতো তাৰপিছতে তলি যাতো ঠিক ঠিক ফাইনেলি ফুৰি হৈ গ'ল এতিয়া ভোক লাগিছে আমি খামগৈ এতিয়া দোচা কাৰণ বালাজী মন্দিৰৰ তাতে স্পেচিয়েল বহুত ধুনীয়া ধুনীয়া দোচা পায় তো ইয়াতে আমি খাম এতিয়া এয়া পে'মেণ্ট কৰা হ'ল এতিয়া স্পেচিয়েল মছালা দোচা কম্বো খাব বিয়ে আৰু আমি মছালা দোচা কিউকি স্পেচিয়েল কম্বোত বহুত কিবা কিবি থাকে বেছি হৈ গ'লে খাব নোৱাৰি সেইকাৰণে এটাই লৈছোঁ স্পেচিয়েল কম্বো আৰু এয়া স্পেচিয়েল কম্বো আৰু এয়া মছালা দোচা সেইটো মছালা দোচাই হয় কিন্তু স্পেচিয়েল কম্বো আছে তাত এক্সট্ৰা কিবা কিবি আছে তো এয়া আমি খালোঁ প্ৰথমতে আজি বি আৰু সীমাই খাই ল'লে তাৰপিছত মই পিছত খাম কেতিয়াবা সীমাই আগতে খায় তাৰপিছত আমি খাওঁ তেনেকুৱা আজি মই পপটো যিহেতু লৈ আছোঁ সেইকাৰণে তেওঁলোকে খাই লৈছে খাই লোৱাৰ পিছত খাম অ'কে তো কেনেকুৱা লাগিল জনাব থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'ছ আমি এতিয়া ঘৰলৈ গৈ আছোঁ কেনেকুৱা লাগিল ভিডিঅ'টো জনাব আৰু ভাল লাগিলে লাইক কৰি দিব বহুত ধুনীয়া পৰিৱেশ ঠিকে আছে তাৰপিছত ঘৰত গৈ সীমাই চেণ্ডেলযোৰ দেখাব বোলে এয়া সীমাৰ চেণ্ডেল বা ধুনীয়া লাগিছে দেই থেংক ইউ ছ' মাছ গাইজ